Hello friends, আজি আমি কথা পাতিম বৰ্ডাৰ ৰোড অৰ্গানাইজেশ্যন সমুকৈ বিআৰত খালি হোৱা কেইটামান পোষ্টৰ বিষয়ে। গতিকে ভিডিঅটো স্কিপ নকৰি শেষলৈকে চাই থাকিব। যদি আপোনালোকে জব ব্ৰডকাষ্ট চেনেলটোৰ প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে ভৱিষ্যতলৈ মই এনে ধৰণৰ জব ৰিলেটেড ভিডিঅ' আপলোড দিলে আপোনালোকে পোনপ্ৰথমে পাই থাকে। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। বৰ্ডাৰ ৰোড অৰ্গানাইজেশ্যনত খালি হৈছে বহুকেইটা পোষ্ট। নেম অফ দ্য পোষ্ট হৈছে মাল্টি স্কিল ৱৰ্কাৰ ড্ৰাইভাৰ ইঞ্জিন ষ্টেটিক। নাম্বাৰ অফ পোষ্ট আছে 540টা, আনৰিজাৰ্ভ আছে 221টা, এছচিৰ বাবে আছে 81টা, এছটিৰ বাবে আছে 40টা, অ'বিচিৰ বাবে আছে 145টা আৰু ইডব্লিউএছৰ বাবে আছে 53টা। পে স্কেল হ'ব লেভেল 1 সকলৰ বাবে 18,000 7 পে কমিশ্যনত। এজ হ'ব লাগিব 18 পৰা 25 বছৰৰ ভিতৰত। জেনেৰেল কেণ্ডিডেটসকলতকৈ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট আৰু এক্স ছাৰ্ভিচমেনসকলৰ বাবে 40 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব আৰু এছ টি আৰু এছচিৰ কেণ্ডিডেটসকলে 45 ইয়াৰৰ ৰিলেক্সেশ্যন পাব অ'বিচি কেণ্ডিডেটসকলতকৈ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, মেট্ৰিকুলেশ্যন পাছ কৰা হ'ব লাগিব, মটৰ ভেহিকুলৰ ট্ৰেইনিঙৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং থকা হ'ব লাগিব, যিকোনো ইনষ্টিটিউটৰ পৰা ইণ্ডাষ্ট্ৰিয়েল ট্ৰেড চাৰ্টিফিকেট থকা হ'ব লাগিব, নেশ্যনেল কাউন্সিল অফ ট্ৰেইনিং ইন দ্য ভকেশ্যনেল ট্ৰেডছৰ চাৰ্টিফিকেট থকা হ'ব লাগিব বা ষ্টেট কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিঙৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। এই পোষ্টটো অকল মেল কেণ্ডিডেটসকলৰ বাবেহে, ফিমেল কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব নোৱাৰিব। সিলেকশ্যন প্ৰচেছ হ'ব 4টা পদ্ধতিত। ফিজিকেল টেষ্ট হ'ব, প্ৰেক্টিকেল টেষ্ট হ'ব, ৰিটেন টেষ্ট হ'ব আৰু মেডিকেল টেষ্ট হ'ব। গতিকে এই 4টা টেষ্ট হোৱাৰ পাছত আপোনালোকে এই পোষ্টটোৰ বাবে এপ্লিকেবল হ'ব। এপ্লিকেশ্যন ফিজ জেনেৰেল কেণ্ডিডেট, ইডব্লিউএছ কেণ্ডিডেট আৰু এক্স ছাৰ্ভিচমেনসকলৰ বাবে 50 ৰুপিজ এপ্লিকেশ্যন ফিজ লাগিব। আদাৰ বেকৱাৰ্ড ক্লাছ কেণ্ডিডেটসকলৰ বাবে 50 টকা এপ্লিকেশ্যন ফিজ লাগিব। এছচি আৰু এছটি কেণ্ডিডেটসকলৰ বাবে কোনো এপ্লিকেশ্যন ফিজ নালাগে। ফিজিকেলি হেণ্ডিকেপ পাৰ্চনসকলৰ বাবেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে। কেণ্ডিডেটসকলে এই লিংকটোত ক্লিক কৰি নটিফিকেশ্যনখন ডাউনলোড কৰি ল'ব আৰু ফিল আপ কৰি কমাণ্ডেণ্ট GREF চেণ্টাৰ পুনে 411015 এই এড্ৰেছলৈ পঠাই দিব লাগিব। এপ্লাই কৰোঁতে এপ্লিকেশ্যনখন A4 চাইজ হ'ব লাগিব, 75 GSM-ৰ হ'ব লাগিব। আপোনালোকে সবিশেষ জানিবলৈ www.bro.gov.in এই ৱেবছাইটটোত ভিজিট কৰি সকলোখিনি জানিব পাৰে। এপ্লিকেশ্যনখন আপোনালোকে ফিল আপ কৰি কমাণ্ডেণ্ট GREF চেণ্টাৰ ডিঘি কেম্প পুনে 411015 এই এড্ৰেছলৈ পঠাই দিব লাগিব। এপ্লিকেশ্যন ফৰ্মখনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। এডভাৰটাইজটো ষ্টাৰ্ট হৈছে 11/10/19 পৰা 60 ডেজলৈ এই পোষ্টটোৰ ভেলিড হ'ব। আপোনালোকে ফৰ্মখন ফিল আপ কৰি 45 ডেজৰ ভিতৰত এইটো এড্ৰেছলৈ পঠাই দিব লাগিব। চ' ফ্ৰেণ্ডছ, আজিলৈ বাছ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শেষত ভিডিঅ'টো এটা লাইক কৰি দিব যাতে ভৱিষ্যতৰ ভিডিঅ'বোৰ বনাবলৈ মই উৎসাহিত হওঁ। চ' ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম।